নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব বুলি আশা কৰিলোঁ। বন্ধু বান্ধৱীসকল, প্ৰথমে মই সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে লাগি থকা বেল আইকনটো ক্লিক কৰি দিব। তো বন্ধু বান্ধৱীসকল, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। 1 নম্বৰ প্ৰশ্ন হৈছে, বিশ্বৰ বতৰ বিজ্ঞান দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে 23 মাৰ্চ তাৰিখে। 2 নম্বৰ প্ৰশ্নটো হৈছে, বিশ্বৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? উত্তৰটো হৈছে তক্ষশিলা বিশ্ববিদ্যালয়। 3 নম্বৰ প্ৰশ্নটো হৈছে, বিশ্বত সৰ্বমুঠ কেইটা ভাষা ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰটো হৈছে 5000টা। 4 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰটো হৈছে মৌলানা আব্দুল কালাম আজাদ। 5 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ উত্তৰটো হৈছে ৰাজগোপালাচাৰী। 6 নম্বৰ প্ৰশ্নটো হৈছে, চন্দ্ৰলৈ যোৱা প্ৰথম ব্যক্তিজনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে নীল আৰ্মষ্ট্ৰং। 7 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথম মহিলা ক্ৰিকেটাৰ কোন আছিল? ইয়াৰ উত্তৰটো হৈছে মিথালী ৰাজ। 8 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ হীৰা কাৰখানা ক'ত আছে? ইয়াৰ উত্তৰটো হৈছে মধ্যপ্ৰদেশত। 9 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ ৰাষ্ট্ৰীয় মিঠাই কি? ইয়াৰ উত্তৰ হৈছে জেলেবী। অন্তিম প্ৰশ্নটো হৈছে অৰ্থাৎ 10 নম্বৰ প্ৰশ্নটো হৈছে, কোনখন দেশত একেলগে 5টা সূৰ্য দেখা পোৱা যায়? ইয়াৰ উত্তৰটো হৈছে চীন দেশত।